বতাহে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰেনো টিপচি নিচুকনি জুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগালতে আউজিলে হিৰত হাগেনে চিকুনে সোণটোপনি তোমাৰ মায়াময় উশাহৰ মেয়ানে যাযাবৰী মোৰেনো হেঁপাহ বতাহে খৰালে চুপহি স্বাগতম গ্ৰন্থমেলা তো আজি লাষ্ট 10 তাৰিখ হয় 10 জানুৱাৰী আৰু মোৰ মানে মই কৈছিলোঁ কি মোৰ মানে লেগ ফ্ৰেকচাৰ হৈছিল তো লেগ ফ্ৰেকচাৰ মই ভাল পাইছোঁ তো এতিয়া এই পৰিৱেশটো চাই লওক আপোনালোকে আৰু এয়াই হৈছে 2021 চনৰ চানমাৰী ফিল্ডত অৱস্থিত গ্ৰন্থমেলা আমাৰ লগত আছে মামা বুক ফেয়াৰ তো আজি লাষ্ট আৰু আপোনালোকে মানুহ চাই লওক পুৰা মানে মানুহ ভিৰ খাৰা হ'ব জেগা নাই আৰু আমি আহিছোঁ আৰু কিবা কিতাপ কিনিছোঁ পুৰা পঢ়ে কিতাপ বহুত মানে পুৰা দাম লাগি আছে কিতাপ বহুত তো আপোনালোকক দেখুৱাই আছোঁ পৰিৱেশ এইজন মানুহক আপোনালোকে চিনি পাইছে চাগে চিনি পাইছে যদি কমেণ্ট কৰি জনাওক কোন হয় আৰু যদি চিনি পোৱা নাই মই কৈ আছোঁ এইজন কোন হয় তো এখেত হৈছে এই লাইফ অফ এ ড্ৰাইভাৰ কিতাপখনৰ মানে লিখক এই লাইফ অফ এ ড্ৰাইভাৰ কিতাপখন মানে বহুতৰ মুখে মুখে এতিয়া প্ৰচলিত তো এইখন কিতাপৰ এখেত হৈছে লিখক মানে তেওঁ নিজে মানে অলপ আগতে এইখন কিতাপ যে দেখিছে আপোনালোকে এইখন কিতাপ লাইফ অফ এ ড্ৰাইভাৰ এইখন কিতাপৰ মানে লিখকক মানে লগ পালোঁ মানে খুব মানে জনপ্ৰিয় হৈ গৈছে এইখন কিতাপ মানে শুনিছোঁ তো ভাল লাগিল লগ পাই মানুহজন খুবেই ভাল ৰূপম দত্ত হয় নাম তো ভাল লাগিল লগ পাই থেংক ইউ এনেকুৱা মানে ডেইলি কাৰ্যসূচী থাকে ইয়াত তো আপোনালোকক দেখুৱাই আছোঁ আৰু পুৰা ফটো উঠাত ব্যস্ত আছে মানে আপোনালোকে মানে যদি ভালকৈ চাই এইফালে চাই লওক তো চবে মানে বেছিভাগে ফটো উঠি আছে আৰু মই মানে ইয়াতে ব্লগ বনাই আছোঁ অকলে মানে বেলেগ কোনো নাই অকলে মানে এনেকুৱা ব্লগ বনাই আছোঁ চাই লওক আৰু মানুহ আপোনালোকে চাব পাৰে এইফালে আৰু পুৰা হাল্লা হৈ আছে যাতে মানে শুনিছেনে শুনা নাই কমেণ্ট কৰি জনাব মানে চাউণ্ড আৰু এইফালে চাই লওক আপোনালোকে এনেকুৱা হৈছে পৰিৱেশ আৰু এইফালে এইটো হৈছে মেইন মানে অফিচ টাইপ বস্তুটো কি হয় এইটো টকিং টয় হয় টকিং টয় মানে ডিজিটেলি সম্পূৰ্ণ হনুমান হয় এইটো হয় মানে এইটো এটি আপোনাৰ
যদি কোনোবাই পঢ়িবও নাজানে এইটো দি লগাই দি পেলাই ধুনীয়াকৈ পঢ়িব পাৰে আৰু দেখিছে মানে ইয়াতে লগাই দি কিনে লগাই দিলে হ'ল শুনি থাকিব পাৰে আৰু নাজানিলে মানে পঢ়িও যাব পাৰে আৰু তাৰপিছত আৰু এইটো हनुमान अंजना और केसरी के पुत्र हैं। उन्हें वायुदेव का भी पुत्र कहा जाता है क्योंकि उन्होंने अंजना को जादू की खीर दी थी। এইটো আপোনাৰ 9টা ভাষাত আছে হা का जन्म हुआ था। আপোনাৰ আছে ইংলিছত আছে হিন্দীত আছে তাৰপিছত গুজৰাটীত আছে অসমীয়াত আছে এতিয়া অসমীয়াত দেখাম মই আছামিজ हनुमान अंजना और केसरी के पुत्र हैं। उन्हें वायुदेव का भी पुत्र कहा जाता है क्योंकि उन्होंने আছামিজ আপোনালোকে চানমাৰী গ্ৰন্থমেলাত মানে যি কিতাপ লাগে মানে যেনে ধৰণৰ কিতাপ লাগে মানে চব কিতাপ পাব ইয়াত আপোনালোকে আহিব মানে ভেৰাইটি মানে যেনেকুৱা লাগে ইংলিছ লাগে লেংগুৱেজলৈ আছে পূৰা তো আপোনালোকে আহিব ইয়াত কিতাপ ল'ব উল্টা উল্টাকৈ অলপ মানে দেখালোঁ গ্ৰন্থমেলাখন মানে সম্পূৰ্ণ কভাৰ কৰিব নোৱাৰিলোঁ তো অলপ দেখালোঁ সেইখিনিয়ে থেংক ইউ